99টা কুকুৰ ভোকে মোৰ পিছত। हाँ भाई कैसी लगी आगे स्वाद মোৰ নামত মিমছ বনাই আছা? একো নাই। মই শুনিছো সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা। ৰাজনীতি নহ'লেও দিব বহুত ভাষণ। हेलो 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 गाइस কি খবৰ আপোনালোকৰ? তো ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো গাইস আজি আমি কথা পাতিম এটা মক্কেলৰ বিষয়ে, যিটো মক্কেলে ৰিচত নিব্বা নিব্বিসকলৰ মনবোৰ একেবাৰে চঞ্চল কৰি পেলাইছে, যিটোৱে নেকি এটা বিষাক্ত বস্তু নকওঁ আৰু কি ক'ম আৰু তাৰ বিষয়ে ক'বলৈ নাই। মটিভেশ্যন দিব আহিছে সি একেবাৰে বাপা প্ৰেমৰ বিষয়ে কিবা ভাল পোৱাৰ বিষয়ে মটিভেশ্যন কৰি আছে মোক। নিজে হ'লে গাৰ্লফ্ৰেণ্ডৰ লগত লিলিমাই কৰি আছে আৰু এই নিব্বা নিব্বিসকলক সি গোটেই মটিভেশ্যন দি আছে, প্ৰেম নকৰিবা, অমুক দিলে ঠকা দিলে। দেখিলে নহয় এতিয়া বিশ্বাস হ'ল নাই ই কেনেকুৱা মক্কেল হ'ব পাৰে। এটা ভুল বাৰ বাৰ কৰি আছো, তাই মোৰ নহয় বুলি জানিও তাৰ কাৰণে অপেক্ষা কৰি আছো। चूतिया साला कुछ भी बोलता সপোনবোৰ সপোন হৈ ৰ'ল। কোনোবা এজনী আছিলে মোৰ জীৱনত যি মোৰ কেতিয়াও নহ'ল। ঐ শুনা, সঁচা কথা কৈ লাগে তুমি তাৰ হৃদয়খনে ভাঙি দিয়া, কিন্তু মিছা কথা কৈ তাৰ বিশ্বাস আৰু জীৱনৰ লগত কেতিয়াও নেখেলিবা। আবে লৌড়ে अपना काम कर। মৰমত দিয়া নামবোৰ ৰৈ যায়। তাই মোৰ লগত ইমান ধুনীয়া অভিনয় কৰিলে যে মই গমেই পোৱা নাই তাই মোক ভালেই পাই আছিল নে মোৰ জীৱনৰ সৈতে খেলি আছিলে। 50 बार बोल रहे हैं पढ़ने निकले वाले छात्रों अबे पढ़ाई लिखाई में ध्यान लगाओ। आइए भाई নাই তোক ভাল নাপায়তো, তোৰ লগত মক্কেলামিয়ে কৰিছিল, চুতীয়া না তই চালা সেইকাৰণে। মোৰ ইমান মৰম ভাল পোৱাৰ পিছতো যদি তাই মোৰ হ'ব নোৱাৰিলে তে তাই বেলেগৰ কি হ'ব? সেইখিনিও নাজানা তই, বেলেগৰ কি হ'ব? বেলেগৰ ঘৈণীয়েক হ'ব বাৰু। তো আজিলৈ এইখিনি আছিল বাৰু, আৰু বেছি ইয়াৰ বিষয়ে ক'ব নোৱাৰোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব কেনে পালে, আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি তলত থকা ঘণ্টাটো টিপি অল নটিফিকেশ্যন অন কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায় আৰু চাব পাৰে।